এই ভয় লাগে এই ইটো পোৱা দেখা পাইছে 3D গ্লাছ তো হে গাইজ এটাৰ নতুন ভিডিঅ'ৰ সৈতে আহি গ'লোঁ তো অলপ হাঁহি উঠি আছে কাৰণ মানে ব্লগ চগ কৰা সিমান নাই না মোৰ তো মানে এইকেইদিন মই অনলি ব্লগে দি থাকোঁ চেনেলত তো এতিয়া ভাবিলোঁ এটা গেজেট এটা দেখাওঁ মানে বস্তুটো অৰ্ডাৰ দিছোঁ ফ্লিপকাৰ্টৰ পৰা আপোনালোকে বহুতে জানেই তো পিনে আছে বস্তুটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁ অলৰেডি মানে সেই কৰা হৈছেই আনবক্সিং কৰা তো এইটো 3D গগলছ থাকে যে 3D গগলছ আপোনালোকে দেখিছে থাকে ৰ'ব আপোনাক খুলি দেখাই আছোঁ তো এইটো এই গ্লাছ বহুতে জানেই 3D গ্লাছ হয় তো মানে কোৱালিটিটো সিমান ভাল অহা নাই কিন্তু আপোনালোকে চাব পাৰে ভালকৈ বস্তুটো দেখাত কিন্তু এনে বেয়া লগা নাই পিন্ধি আহিছোঁ তো পিন্ধিলে আকৌ দেখা চেখা নাপায় তো ইয়াক মানে আমি টেষ্ট কৰি চাম তো বহুত মানুহে কয় মানে মই ইউটিউবতো বহুত চাৰ্চ কৰি চাইছোঁ ভিডিঅ'ত 50% মানুহে কয় মানে এইটো চালি ৱৰ্ক কৰে মানে তো আপোনালোকে 3D দেখা পায় আৰু 50% মানুহে কয় কি এইটো কাম নকৰে তো এতিয়া আমি লাইভ প্ৰুফ কৰি আমাৰ টিভিত আছে এই মুখে টিভিত তো এবাৰ দেখাই দিয়া তো এইটোত আমি বঢ়িয়াকৈ এতিয়া লগাই চাম 3D ভিডিঅ' হওক মুভি হওক যি আহে তো লগাই চাম তো আপোনালোকৰ টিভিত দিয়াৰ পিছত লগ পাই আছোঁ ৰ'ব তো গাইছ আমাৰ মানে টিভিটো অন কৰি ল'লোঁ এতিয়া এইবিলাক 3D ভিডিঅ'বিলাক চাই আছোঁ যোনটো ভাল লাগে এটা প্লে কৰি দিম আমি তো পিন্ধি পেলাই একদম সঁচা ৰিভিউ দিম আপোনালোকক কেনেকুৱা লাগে তো ভিডিঅ'টো বাছি ল'ব ৰ'ব তো গাইছ আমাৰ এইপিনে টিভি অন হৈ গ'ল ইয়াৰ ভিডিঅ'টো অন হৈ গৈছে তো ইয়াক আমি এতিয়া পিন্ধি পেলাই চাম তো এইপিনে চশমাযোৰ আছে আপোনাক দেখা পাইছে 3D গ্লাছ এই ইটো পোৱা দিয়া এই ভয় লাগে তো গাইজ সঁচাকৈ আপোনালোকে আনি ট্ৰাই কৰি চাব পাৰে তো এতিয়া আমাৰ কেমেৰামেনৰ ইয়াক এবাৰ পিন্ধাই দেখাই দিওঁ ই বিশ্বাস নকৰিব পাৰে এই ইটো পোৱা ৰিয়েলিষ্টিক লাগছে দেই অৰিজিনেল ৰিয়েলিষ্টিক তো গাইজ এইবাৰ লাইটটো অফ কৰি পেলাই চাওঁ কেনেকুৱা লাগে লাইটটো পুৰা আন্ধাৰ একদম গাইজ পুৰা ফুল পেচা বাচুল একদম তো একবাৰ ই পিন্ধিছিল মোৰ ৰিভিউটো গম পালে আমাৰ কেমেৰামেনক পিন্ধাই দিছোঁ তো সঁচা কথা কবি হা চাই মানে ৰিভিউটো একদম মানে সঁচা ৰিভিউ হা হৈছে না চিডি অলপ এক্টিংটো বেছি হৈছে ইয়াত তো একবাৰ গ্লাছত আপোনালোকৰ মোবাইলটো দি দেখাই আছোঁ ৰ'ব কেনেকুৱা লাগে লাইটটো দিলেও এনেকৈ আপোনালোকক কোনো ভিডিঅ'তে এনেকৈ নেদেখাই দেই ইউটিউবত আমি যি দেখাইছোঁ এতিয়া গম নাপাব চাগে কাৰণ এটা তো গাইজ আমি দুটাই চাই ল'লোঁ বঢ়িয়াকৈ তো যিমানখিনি ভাবিছিলোঁ মিছা বুলি কিন্তু সিমান মিছা নহয় বহুত ভাল লাগিল চাই তো আপোনালোকৰ আনি যদি আনিব পাৰে লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম ইয়াত তাৰে লৈ তোৰ কেনে লাগছে ঠিক আছে আনি পিনে ট্ৰাই কৰি চাব পাৰে ঠিকে আছে আৰু না দামটো কিমান হৈছিল 365 টকা 335 ঠিকে আছে আৰু মানে ইউটিউবত সিমান কি 3D ভিডিঅ' নাই কিন্তু যিকেইটা আছে পুৰা ৰিয়েলিষ্টিক টাইপ লাগে তো এইযোৰে হ'ল চশমাযোৰ ঠিকে আছে আৰু পেকেজিং ইমান ভাল অহা নাছিল বোলে কোৱালিটিটো ইমান ভাল নহয় এইবিলাক চাব পাৰে ডেণ্ট আছে ইয়াত ডেমেজ আছে কেমেৰা তো সেই আৰু এভাৰেজ আমি চালোঁ ভাল পালোঁ তোৰ যদি ইয়াৰে কিছুমান আৰু ভিডিঅ' চাই হৰৰ চাব এক্সপ্ল'ৰ কৰিব লাগে তো আপোনালোকে কমেণ্ট কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাই দিব আৰু এতিয়া আমি সেইখন ফেনৰ এটা ভিডিঅ' আহি আছে তো আমি এইটো ভিডিঅ' বনাম তো আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভাল পালে লাইক কৰিব বেয়া পালেও লাইক কৰিব লাইকটো কৰাটো